নমস্কাৰ আপোনালোক সকলোকে প্ৰবীণলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ নাম্বাৰ এনালজিৰ আমাৰ যিটো পাৰ্ট 2 ভিডিঅ'। পাৰ্ট 2ত আমি আলোচনা কৰিম অন্য মহত্বপূৰ্ণ কেইটামান কুৱেশ্যন আনচাৰ নাম্বাৰ এনালজিৰ ওপৰত। অলৰেডি মই এনালজিৰ বিভিন্ন কেইটা টপিক আমি আলোচনা কৰি থৈছোঁ আৰু এইটো এনালজিৰ হয়তো আমাৰ শেষ পাৰ্ট হ'ব। গতিকে আমি দেৰি নকৰাকৈ কুৱেশ্যন কেইটালৈ আগবাঢ়োৱা হওক। গতিকে আহক আমি পোনপ্ৰথমে আমি কুৱেশ্যনবোৰলৈ আগবাঢ়োঁ। কুৱেশ্যনখিনিলৈ আগবঢ়াৰ আগতে আপোনালোকে ভিডিঅ'টো পজ কৰি আপোনালোকে স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে নিজাববীয়াকৈ চেষ্টা কৰক। ঠিক আছে, এতিয়া আহক আমি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কি আছে যে এক মিনিট মই ৰেড পেনটো লৈ লৈছোঁ। কি আছে যে 6,222 হয়নে? 6 আছে 222 আৰু এইফালে আছে 7, এইফালে কুৱেশ্যন মাৰ্ক আছে। এতিয়া চাওক ইয়াত কি হৈ আছে যে 6টো আৰু 222টো কেনেকৈ সংযোজিত হৈ আছে হয়নে? আৰু এইটো ছিৰিজত আজি এইটো পাৰ্টত মই যিখিনি কুৱেশ্যন লৈছোঁ সেই কুৱেশ্যনখিনি বিশেষকৈ আমাৰ স্কুৱেৰ নাম্বাৰৰ সৈতে বেছিকৈ ৰিলেটেড হৈ আছে। গতিকে আৰু আমাৰ যিবোৰ এনেই এনালজিয়ে হওক ছিৰিজেই হওক আপোনালোকে আইডিয়াটো ল'বলৈ হ'লে আমাৰ বিশেষকৈ স্কুৱেৰ আৰু কিউবখিনি বিৰাট প্ৰয়োজন হয় আমাৰ বাবে। গতিকে আপোনালোকে সেই টাৰ্মছখিনি আপোনালোকে পোনপ্ৰথমে মনত ৰাখিব চেষ্টা কৰিব, নহ'লে এইখিনি অলপমান ফাইন আউট কৰাটো আমাৰ উত্তৰবোৰ উলিওৱাত অলপমান সময় মানে টাইম কনজিউম হ'ব পাৰে, গম পাইছেনে? গতিকে আপোনালোকে স্কুৱেৰ আৰু কিউববোৰ যাতে সোনকালে আপোনালোকে কৰি ল'ব চেষ্টা কৰিব। ঠিক আছে, আৰু যাৰ হৈ আছে একদম সোনকালে উলিয়াই দিব পাৰিব। এতিয়া চাওক, এতিয়া ইয়াত আছে 6 আৰু এইটো আছে 222। এতিয়া চাওক 6 এইটো যদি আমি এক্স বুলি ধৰোঁ তেন্তে এইটো আপোনালোকে চাওক 222 হৈছে কেনেকুৱা চাওকচোন। 6 কিউবৰ মান আছিলে আমাৰ 216 হয়নে? গতিকে আমি যেতিয়া আমি ইয়াত দেখিম 222 আছে, গতিকে আমি গম পালোঁ নহয় 216ৰ ওচৰে পাঁজৰে আছে ন, কিউবৰ ওচৰে পাঁজৰে বা স্কুৱেৰৰ ওচৰে পাঁজৰে এই সংখ্যাবিলাক আমি সদায় মনত ৰাখিব লাগিব। গতিকে চাওক এইটো যদি 6 হয় এইটো 222 হ'লে কিমান ইফাল সিফাল হৈছে চাওকচোন, 6 হয়নে? চাওকচোন 216 লগত যদি আমি যদি 6 এটা যদি যোগ কৰি দিওঁ কিমান হ'ব? 222 নহয়নে? মানে আমাৰ যদি এইটো এক্স হয় তেন্তে এইটো চাওক এক্স কিউব প্লাছ এক্স হয়নে? এই কুৱেশ্যনটো মই আগৰ পাৰ্টৰ যিটো শেষৰ ভিডিঅ' আছে শেষৰ কুৱেশ্যনটো আছে মই সেইটোকে উঠাইছোঁ যাতে আপোনালোকৰ অলপ ৰিভাইজ হ'ব পাৰে। এতিয়া চাওক নেক্সটটো চাওক, তেন্তে এইটো যদি এক্স হয় তেন্তে এইটো কি হ'ব? এক্স কিউব প্লাছ এক্সেই হ'ব। গতিকে 7টো হৈছে কি? 7ৰ কিউব হৈছে 343 আৰু যদি প্লাছ এক্স হয় মানে প্লাছ 7 হয় কিমান হ'ব? 350 হ'ব হয়নে? গতিকে আমাৰ অপশ্যন নাম্বাৰ বিটো শুদ্ধ হ'ব, 350। ঠিক আছে, বুজি পালে নহয়? গতিকে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো আছে চাওক, আপোনালোকে তাৰছো লগে লগে লিখি লৈ যাব। এতিয়া চাওক নেক্সটটো আছে 26 আৰু এইফালে 5 আৰু এইফালে আছে 65, এইফালে কুৱেশ্যন মাৰ্ক আছে। এতিয়া চাওক এইটো যদি 5 হয় এইটো 26 আৰু 5 কেনেকৈ মানে ধৰক সম্বন্ধ স্থাপন কৰিব পাৰে হয়। এতিয়া চাওক আমি যদি এইটো যদি 5টো যদি এক্স ধৰোঁ, তলতে লিখি দিছোঁ দেই, এইটো যদি 5টো যদি আমি এক্স ধৰোঁ তেন্তে এইটো চাওক এক্স স্কুৱাৰ প্লাছ 1 হৈ আছে হয়নে? মানে এইটো যদি 5 হয় এইটো 5 স্কুৱাৰ প্লাছ 1, 5 স্কুৱাৰ মিনছ কিমান? 5 স্কুৱাৰ মিনছ 25 হয়নে? 25ৰ লগত একেটা যোগ কৰক 26 হৈ আছে। ঠিক তেনেকৈ এইটো কি হ'ব? এইটো অলৰেডি এক্স স্কুৱাৰ প্লাছ 1 হৈ আছে, গতিকে আমি ইয়াত এক্সটো ফাইণ্ড কৰিব লাগে, গম পাইছেনে? গতিকে আমাৰ ইয়াত কিমান আহিব চাওকচোন। গতিকে এনেকুৱা এটা নাম্বাৰ বিচাৰিব লাগিব। ইয়াত প্ৰথমে -1 এটা কৰি দিয়ক, 64 হ'ল। 64 বুজি পাইছেনে? আমাৰ ৰুটটো চাওক মানে বৰ্গমূলটো চাওক হৈছে কি আহিব? 8 হয়নে? 8 আহি গ'ল হয়নে? গতিকে মিনছ এইটো যদি 8 হয় তেন্তে এইটো 8 স্কুৱাৰ প্লাছ 1 মানে 8 স্কুৱাৰ মিনছ কিমান? 64 প্লাছ 1 65 হয়নে? গতিকে আমাৰ অপশ্যন নাম্বাৰ এ শুদ্ধ হ'ব। নেক্সটটো চাওক 3 নম্বৰ 25 125 36 কুৱেশ্যন মাৰ্ক। আপোনালোকে লগতে গমেই পাই গ'ল যে এইটো কি আছে, এইটো হৈছে এক্স স্কুৱাৰ, এইটো হৈছে এক্স কিউব, মানে এইটো হৈছে 5 স্কুৱাৰ আৰু এইটো হৈছে 5 কিউবৰ মান। গতিকে 36ও এইটো কিবা এটা স্কুৱাৰ হৈ আছে, গতিকে 36 কিহৰ স্কুৱাৰ হৈ আছে? হয় 6 স্কুৱাৰ হৈ আছে। গতিকে ইয়াৰ যিটো আহিব এইটো 6 কিউব হয় নহয়? গতিকে আমি 6 কিউব অলৰেডি আমি ওপৰত প্ৰথমটো আলোচনা কৰিছিলোঁ এইখিনিতে যে 6 কিউব ইজুকেলটো কিমান হয়? 216। গতিকে আমাৰ অপশ্যন আহিব কি? ডি, 3 নম্বৰ অপশ্যন ডিটো হ'ব। নেক্সট চাওক 4 নম্বৰ। 4 নম্বৰটো চাওক
14:9 আৰু এফালে আছে 26 কুৱেশ্যন মাৰ্ক এতিয়া চাওক 9টো আৰু 14টো কেনেকৈ সংযোজন হৈ আছে আমি চাব লাগিব এতিয়া চাওক আপোনালোকে বিভিন্ন ধৰণৰ তৰ্ক পেচাল লগাই পেলাই আপোনালোকে চাব পাৰে মানে বিভিন্ন তৰ্ক লগাই পেলাই চাই পেলাই চাব যে এইটোত আকৌ সেই তৰ্কটো লাগিছেনে নাই আপোনালোকে ইয়াত ধৰক ইয়াত চাওক এতিয়া ইয়াতে মই এতিয়া যোগই লগাই দিলোঁ 9 + 5 কৰি দিলোঁ হয়নে 9 + 5 = 14 হয়নে ইয়াত এতিয়া মই যদি ইয়াত এনেকুৱা এটা সংখ্যা যদি দি দিওঁ যে 20 যদি ইয়াত যদি 21 + 5ও হৈ থাকে কিন্তু ইয়াত জানো আমাৰ 21টো আমাৰ অপশ্যনত আছে অপশ্যনতো নাই গতিকে আমাৰ তেনেকুৱা ধৰণৰ তৰ্ক আমাৰ প্ৰযোজ্য নহ'বও পাৰে হয়নে গতিকে আপোনালোকে তেতিয়া বেলেগ কিছুমান আপোনালোকে তৰ্ক মাৰিব চেষ্টা কৰিব য'ত নেকি আমাৰ অপশ্যনৰ মতে হয় আপোনালোকে দেখিব পাৰে যে এইটো এনেকৈ হৈ আছে কিন্তু অপশ্যনেই নাই এইটো নহয় যে মোৰ ভুল হৈ গ'ল সেইটো বা কুৱেশ্যন ভুল আহিছে হয়নে তেনেকুৱা নহয় এতিয়া চাওক এইটো চাওক কেনেকুৱা হ'ব পাৰে 9 × 2 এইটো যদি আপোনালোকে x ধৰে হৈছে এইটো কি হ'ব চাওকচোন 9 × 2 = 18 18ৰ পৰা আপুনি 4 এটা বিয়োগ কৰি দিয়ক 14 হ'ব চাওক গতিকে এইটো twice x - 4 এইটো হ'ব এইটো যদি x হয় xৰ লগত দুগুণ হৈ আছে মানে twice x চাওক যদি মই এইটো মানে ডিটেইলছকৈ দেখাই দিছোঁ এতিয়া x মানে হৈছে 9 গতিকে আমি 2 আছে xৰ মানটো কিমান আছিল 9 পাইছিলোঁ হয়নে গতিকে এইটো 9টো পূৰণ হৈ আছে ইয়াত এই এনেকৈ থাকিলে এইটো মাজত পূৰণ হৈ থকা বুজায় এতিয়া চাওক এতিয়া 9 দুগুণ কিমান 18 হয়নে 18 - 4 কিমান হ'ল 14 হ'লনে গতিকে এইটো মানে twice x - 4 হৈ আছে ঠিক তেনেকৈ এইটো অলৰেডি twice x - 4 হৈ আছে তেন্তে এইটো কি হ'ব গতিকে ইয়াত আমি এনেকুৱা এটা সংখ্যা ল'ব লাগিব যে ইয়াৰ দুগুণ এই অপশ্যনটোৰ দুগুণ কৰি পেলাই যদি 4 এটা বিয়োগ কৰি দিওঁ তেন্তে 26 হ'ব এতিয়া চাওকচোন 15 দুগুণ কিমান 30ৰ পৰা 4 এটা বিয়োগ কৰি দিয়ক কিমান হ'ব 26 হয়নে হয় লাগি আছে এই ফাৰ্ষ্টটোৱে লাগি গ'ল হয়নে কিন্তু বাকীকেইটা চালে চাওক 30 লগত আপুনি দুগুণ কৰক 60 হ'ব হয়নে 60ৰ পৰা 4 বিয়োগ কৰিলে 56হে হ'ল নেক্সট চাওক 20 নাহে আৰু বাকী চাই থাকিবলৈ নিয়মেই নাই গতিকে এইটো যদি আমাৰ অপশ্যন নম্বৰ কি হ'ল এইটো শুদ্ধ হৈ গ'ল ঠিক আছে গতিকে আহক আমি নেক্সট আৰু 4টা কুৱেশ্যনলৈ আগবাঢ়িছোঁ গতিকে আমি নেক্সট কুৱেশ্যন 4টালৈ আগবাঢ়িছোঁ পুনৰ ঠিক একেদৰে আপোনালোকে পুনৰ ভিডিঅ'টো পজ কৰি স্ক্ৰীনশ্বট লৈ লওক আৰু নিজাববীয়াকৈ কৰিবলৈ চেষ্টা কৰক এতিয়া চাওক আমি আগবাঢ়িছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ ইয়াত আছে চাওক 828 হয়নে 28ৰ লগত কেনেকৈ সম্পৰ্ক স্থাপন কৰি আছে আৰু নেক্সট হৈছে 27 তেন্তে ইয়াত কেনেকৈ কি কৰিব এতিয়া চাওক এতিয়া 8 আৰু 28 হয়নে 8 আৰু 28 কেনেকৈ হৈ আছে চাওক আপোনালোকে চাব যে 8টো চাওক 8টো হৈছে চাওক কিমান হ'ব 2 কিউব হয়নে 8টো হৈছে 2 কিউব আৰু এইটো চাওক 3 কিউব + 1 3 কিউব মিনছ হৈছে 27 আৰু +1 মানে হৈছে 28 হৈ গ'ল নেক্সট এইটো চাওক এইটো যদি 3 কিউব হৈ আছে 27 হয়নে যদি এইটো 2 কিউব আৰু ইয়াৰ পিছতো এইটো 2 কিউব আছিলে এইটো আছিলে কিমান 2ৰ পিছৰ সংখ্যাটো মানে 3 কিউব + 1 এইটো যদি 3 কিউব হয় এইটো কিমান হ'ব 4 কিউব + 1 এতিয়া 4 কিউব মিনছ কিমান 4 4 গুণ 16 16 4 গুণ 64 + 1 65 অপশ্যন নম্বৰ চি গতিকে 5 নম্বৰ আমাৰ অপশ্যন নম্বৰ কিমান আহিব চি 65 আৰু আপোনালোকে এনেকৈও চাব যে চাওক যদি এনেকৈ ধৰক যদি নোলায় আপোনালোকে ধৰক এইটো আমাৰ অপশ্যনেই নাছিলে কেনেবাকৈ দেই এইটো যদি অপশ্যনেই নাছিলে তেনেকৈ কেনেকৈ হ'ব পাৰে 8 আন 3 গুণ 24 হয়নে × 3 + 4 হয়নে এইটো যদি x হয় এইটো 3x + 4 হ'ব পাৰে তেতিয়া এইটো x হ'ল এইটো 3x + 4 হ'ব তেনেকৈও চাব যদি অপশ্যন থাকেতো সেইটোৱে হৈ যাব গম পাইছেনে গতিকে অপশ্যনৰ ওপৰতো ডিপেণ্ড কৰে আপোনালোকে যিটো লজিক লগাইছে সেইটো শুদ্ধ হয়নে নহয় নেক্সট চাওক 68 130 হয়নে গতিকে 68 আৰু 130 কেনেকৈ হেৰি হৈ আছে এতিয়া চাওক 68 আপোনালোকে একদম মানে স্কুৱেৰ আৰু কিউবখিনি মনত থাকিলেতো এইবিলাক টেনশ্যনে নাই কাৰণ স্কুৱেৰ আৰু কিউব থাকিলে আমি গম পাম যে এইবিলাক চোন ওচৰে পাজৰে থকা সংখ্যাই হয়নে গতিকে 68টো হৈছে কিমান চাওক 4 কিউব মিনছ কিমান 64 + 4 68 হৈছে আৰু 130 চাওক 5 কিউব + 5 দেখিছেনে 4 কিউব + 4 মিনছ 68 আৰু 5 কিউব + 5 130 হয়নে এতিয়া চাওক মানে এইটো 4 কিউব আৰু এইটো 5 কিউব পিছৰ সংখ্যাটো
এতিয়া এইটো আমাক দি থোৱা আছে এইটো কুৱেশ্যন মাৰ্ক এইটো দি থোৱা আছে এতিয়া 350টো কিমান হ'ব চাওক 7 কিউব মানে 343 প্লাছ 7 হয়নে গতিকে এইটো কিমান হ'ব 6 কিউব প্লাছ 6 গতিকে আমি প্ৰথম কুৱেশ্যনটোৱে পাইছিলোঁ যে 6 কিউব প্লাছ 6 কিমান আছিলে 6 কিউব মিনছ 216 প্লাছ 6 222 গতিকে 6 নম্বৰ আমাৰ অপশ্যন নম্বৰ বি শুদ্ধ হ'ব নেক্সটটো চাওক 8 81 আৰু 64 কুৱেশ্যন মাৰ্ক আছে হয়নে এতিয়া চাওক আমি এনেকৈ ভাবি এইটো আমাৰ এনেকৈ ধৰণেও চাওঁ যে এইটো হৈছে 8 এইটো হৈছে 9 স্কোৱাৰ হয়নে এইটো যদি 8 হয় এইটো 9 স্কোৱাৰ কিন্তু এইটো আকৌ যদি কিবা এটা হয় ইয়াৰ পিছৰ সংখ্যাটো মানে 65 স্কোৱাৰ হ'ব নেকি 65 স্কোৱাৰ বুলি ক'লেতো বহুত হৈ যাব আৰু সেইটো মতেতো আমাৰতো অপশ্যন নাই গতিকে চাওক এইটো 8 বুলি কোৱাৰ লগে লগে কি হ'ল আমাৰ 2 কিউব হয়নে 8 কিউব সৰি 8 মানে কিমান 2 কিউব মানে 2 দুগুণ 4 আৰু 4 দুগুণ 8 আৰু 81 মানে কিমান 3 টু দি পাৱাৰ 4 মানে চাওক এইটো 3 এইটো ওপৰটো 4 হৈ আছে এইটো 2 কিউব এইটো 3 টু দি পাৱাৰ 4 এইটো 2 ইয়াত একটা বাঢ়ি গৈছে আৰু ইয়াত আছিল 3 ইয়াৰ ওপৰত হৈছে 4 ঠিক তেনেকৈ এইটো চাওকচোন 64 মিনছ কিমান 4 কিউব গতিকে এইটো কিমান হ'ব 5 এইটো 3 আছে নহয় এইটো ওপৰত 4 হৈ যাব মানে 5 4টা পূৰণ আপোনালোকে ধৰিব পাৰিছেনে বাৰু চাগে 5 টু দি পাৱাৰ 4 এতিয়া চাওক 5 4টা পূৰণ কৰিলে কিমান হ'ব চাওকচোন 5 মিনছ 4টা পূৰণ হয়নে গতিকে 5 5 গুণ 25 5 5 গুণ 25 25 25 গুণ 625 হয়নে আমাৰ উত্তৰটো ওলালে 625 গতিকে আমাৰ 7 নম্বৰ অপশ্যন কি হ'ব এনসাৰ কি হ'ব অপশ্যন নম্বৰ ডি নেক্সটটো চাওক 586 293 488 কুৱেশ্যন মাৰ্ক আমি এটা ডাঙৰ নাম্বাৰ আছে হয়নে গতিকে কেনেকৈ লজিক লগাব পাৰোঁ চাওক লজিক বিভিন্ন ধৰণে হ'ব পাৰে আপুনি লগাইছে কেনেকৈ গতিকে আমি সেইকাৰণে আমি পেটাৰ্ণ শিকাটো আমাৰ প্ৰয়োজন আমি মই বাৰে প্ৰতি কৈ আছোঁ যে কি পেটাৰ্ণ শিকাটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয়নে এতিয়া চাওক 583 এইকেইটা আপুনি যোগ কৰকচোন এই ইয়াৰ এইটো এটা 3 ডিজিট নাম্বাৰ হয় নহয় তিনিটা অংকযুক্ত সংখ্যা হয় নহয় তিনিটা অংক বিশিষ্ট এটা সংখ্যা হয় গতিকে এই অংককেইটাৰ মাজত আপুনি যোগ কৰকচোন 1 2 3টা অংক আছে হয়নে এতিয়া চাওক 5 8 13 13 3 16 মিনছ এইটো চাওক 5 প্লাছ 8 প্লাছ 3 মই এই নাম্বাৰটো যোগ কৰিছোঁ কিমান হ'ল 5 8 13 13 3 16 আৰু এইটো যোগ কৰক এইটো যোগ কৰিম হা 2 প্লাছ 9 প্লাছ 3 2 9 11 11 3 কিমান হ'ল 14 ডিফাৰেন্সটো চাওক 2 এটা কমি আছে যদি এইটো 14 হয় এইটো 16 হৈ আছে গতিকে আমি এইটো চাম এইটো কিমান হ'ব চাওক 4 8 12 4 প্লাছ 8 প্লাছ 8 কিমান হ'ল 20 হয়নে গতিকে এইটো আমাৰ এই অপশ্যনটো এনেকুৱা হ'ব লাগিব যাতে ইহঁতকেইটাৰ মাজত অংককেইটাৰ মাজত যদি যোগ কৰি দিওঁ তেন্তে আমাৰ কি হয় 2 এটা কমিব লাগিব 18 আহিব লাগিব গতিকে 18টো কোনটোত আছে চাওক 3 7 10 হয়নে 10 2 12 আহিছেনে নাই আহা 3 7 10 10 8 18 ইয়েছ আহি আছে বাকীকেইটা চাওক 3 8 11 11 2 কিমান আহিল 13 হে আহিলে নাহিলে এইফালে চাওক 3 8 11 11 6 17 নাহিলে গতিকে আমাৰ 18 মেইনটেইন কৰি আছে কোনে অপশ্যন নম্বৰ বি 378 ঠিক আছে গতিকে আমি নাম্বাৰ এনালজিৰ যিটো পাৰ্ট আছিলে ছেকেণ্ড পাৰ্ট আজি ইমানতে সামৰিলোঁ আৰু আমি নেক্সট আমি যিটো ভিডিঅ' দিম সেইটো আমাৰ এটা বেলেগ এটা টপিক থাকিব বুজি পাইছেনে হয়তো ক্লাছিফিকেশ্যন থাকিব পাৰে গতিকে আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকিব গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ নমস্কাৰ